Hello guys, welcome to my YouTube channel. আশা কৰো আপোনালোক ভালে আছে আৰু মইও ভালে আছো। আজি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। মই মানে আজি এফালে ওলাইছো আৰু কলেনো গৈ আছো আপোনালোককো দেখুৱাই আছো। তাৰ আগতে এটা কথা কৈলো মই মানে কেদিন ভিডিঅ দিব পৰা নাছিলো যেহেতু মোৰ গা ভাল নাছিলে আৰু ভাল পাই এতিয়া আপোনালোকলে নতুন নতুন ভিডিঅ লৈ আহিম। তেন্তে চাই থাকক। এতিয়া যাবলৈ ওলালো আৰু হেলমেটটো পিন্ধি ললো নিজৰ সেফটিৰ কাৰণে। বজাৰত আহি পায়ে পুনে দাদাৰ দোকানতে সোমালো যেহেতু ইয়াত ঘৰৰ সকলোবোৰ লাগতিয়াল বস্তু পোৱা যায় মই কাপোৰৰ বজাৰবোৰ ইয়াৰ পৰাই কৰিলো যেহেতু মোৰ বেডশিট আৰু পেটিকোট ব্লাউজ এইবিলাক সৰু সুৰা বস্তুবোৰ আনিব আছিল দাদা যেহেতু আমাৰ আগৰে চিনাকি সেইভাবে আমাৰ মানে কাপোৰৰ বজাৰ এইবিলাক থাকিলে আমি ডাইৰেক্ট ইয়ালৈ আহো বজাৰ কৰিবলৈ এতিয়া এইফালে বেডশিট লৈ আছো আৰু আপোনালোককো দেখুৱাই আছো এইফালে বেডশিটখন চাও কোন দাদা এতিয়া এটা এটা কৈ মানে আঠুৱাবোৰ মেলি দেখুৱাই দিছে আৰু মানে এই পাৰ্পল কালাৰটো ভাল লাগিছিল বাট মানে এটো বেছি ডাৰ্ক হৈ যাব সেইভাবে নললো মই দাদাক কলো মানে গুটেবিলাক এবাৰ খুলি দেখুৱাবলৈ আৰু এই গ্ৰীন কালাৰটো ভাল লাগিছে যেহেতু পাতল কালাৰ আৰু মানে কি হল আঠুৱাবোৰ মানে ভালকৈ মেলি নেচালে কেতিয়াবা কি হয় ফটা আহে আৰু আঠুৱা বুলিয়ে নহয় বেলেগ কাপোৰো মানে ভালকৈ মেলি নেচালে কি হয় কেতিয়াবা ফটা আহাৰ ফলত আকৌ ঘূৰাই দিব নোৱাৰি হেতু কাৰণে এবাৰ ভালকৈ চাই ল'ব লাগে আনুতে তেতিয়া মানে কি হয় পিছত মানে কিবা এটা প্ৰবলেম হলো তাতে ক'ব পাৰি কাপোৰৰ বজাৰ কৰি হোৱাৰ পিছত অলপমান বজাৰৰ ভিউটো দেখুৱাই দিলো আনদিনাতকৈ আজি ভিৰ অলপ কম আছে নহলে মানে কি হয় আনদিনা বেছি হয় ভিৰটো আৰু অহা যোৱা কৰিবলৈ দিগদাৰ হয় আৰু এই ডাঙৰ ডাঙৰ ফটোবোৰ চাওকচোন ইমান ভাল লাগিছে নহয় সকলোবোৰে ধুনিয়া কোনখন লও নিচিনা লাগে ফটোবোৰ দেখিলে আৰু ইয়াৰ পৰা আমি ভগৱানৰ ফটো এখনো ললো আপোনালোকক পিছত দেখুৱাই আছো বাৰু কিনো ললো এতিয়া মানে আমি গ্ৰোসাৰী শপিং কৰিবলৈ আহিলো জিও মাৰ্টত আৰু হাজবেণ্ড আগে আগে গৈ আছে মই পাছে পাছে গৈ আছো কেমেৰা ধৰি ধৰি আৰু আপোনালোককো দেখুৱাই আছো এতিয়া মানুহজন আৰু মই এফালৰ পৰা সকলোবোৰ চাই গৈছো ক'ত কি আছেনো নহলে মানে কি হ'ব প্ৰথমতে চাই নগলে পিছত দিগদাৰ হয় হেতু কাৰণে এফালৰ পৰা চাই গৈছো আৰু ক'ত কি আছে এতিয়া মই টলিটো লাহে লাহে টানি লৈ গৈছো আৰু এফালৰ পৰা চাই গৈছো ক'ত লাগতিয়াল বস্তুবোৰ আছে I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray. I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. हेलो गाइस तो फाइनली बजार पर आহি পালোহি আৰু এতিয়া অলপ ফ্ৰেছ হৈ ললো উঠনি মানে আপোনালোকক শপিং কৰোতে ভালকে নেদেখুৱালো যেহেতু মানুহৰ ভিৰ আছিল সেইভাবে ভাবিছো এতিয়া এটা এটাকৈ দেখুৱাও বুলি মইনো কি শপিং কৰিলো তেন্তে চাই থাকক তো গাইস এই বেগটোতে গ্ৰোসাৰী বস্তুখিনি আছে এতিয়া তেন্তে ওপেনিং কৰো কিনো আনিছো বেগটোৰ ভিতৰত দেখুৱাও আপোনালোকক
এইফালে ফাৰ্ষ্ট দেখুৱাইছো কণ্টেইনাৰ কিটা এইকিটা সেট আছিলে মানে সেইভাবে আনিলো আৰু এনেও কণ্টেইনাৰ লাগিছোন আমি মানে বিস্কুট সিস্কুট কেতিয়াবা বেছি হলে ধৰিলো কত নিচিনা হয় সেইভাবে এক্সট্ৰা কণ্টেইনাৰ মানুহক লাগি আৰু কণ্টেইনাৰ কালাৰটো কেনেকুৱা লাগিছে জনাবচোন আৰু কণ্টেইনাৰ কিটা মজবুত আছে ভালো হয় সেইভাবে আনিলো তেন্তে নেক্সট বস্তুটো দেখো নেক্সটটো হৈছে এটো হৰলিক্স ওমেন প্লাস এই হৰলিক্সটো নো কি দেখো মেটো সবে চিনি পায় আৰু এফালে সৰু আইনা আৰু ফনিয়াখন আনিছো কেতিয়াবা আলহী চালহী আহিলে এক্সট্ৰাকে এনে ৰাখি থব লাগে এনেও লাগে আৰু এতিয়া এটো ধূপৰ পেকেট ডাঙৰ ধূপৰ পেকেট এটা লৈ আহিছো যেহেতু ধূপ প্ৰত্যেক দিনে জ্বলোৱা হয় শেষ হৈ যায় আৰু এটোনো কি দেখম থৈ দিও এফালে নেক্সটটো দেখাইছো আৰু এফালে এটো ফিনল সকলো ঘৰতে থাকে এনেও চিনি পায় কিন্তু মানে এটো মই আজিলৈকে ইউজ কৰি পোৱা নাই এবাৰ ফাৰ্স্ট টাইম ইউজ কৰিম কেনেকুৱা হয় পিছত আপোনালোকক জনাম বাৰু ভাল নে বেয়া আৰু এফালে বিস্কুট আনিছিলো এটো কি দেখম আৰু এইবিলাক সকলো ঘৰতে থাকে মানে লাগতিয়াল বস্তু হয় আৰু সকলো ঘৰৰে সেইটো কাৰণে নেদেখম এক্সট্ৰাকে এইবিলাক এইফালে ৰাখি গৈছো আৰু এফালে এটো অমনিজেল মানে বিখৰ কাৰণে কেতিয়াবা লাগে ভৰি বিখ হলে বা কঁকালৰ বিখ হলে আৰু এফালে মেক্সো যিমানহে মোলা থাকিবই নোৱাৰি সেইভাবে মেক্সো এটা লাগে সকলোকে লাগে প্ৰয়োজন হয়ে নিও এটো ৰাখি থৈ দিও আৰু এফালে মাৰ্চিস এইটা কি দেখম এটো থৈ দিছো আৰু এফালে নেকথেলিন মানে কপুৰ এইবিলাকটো থাকেই ধৰিলক সব নিমসাপ বা এটো পইতাচুৰ এটো নুমাবৰ কাৰণে মানে কপুৰটো কাপড়ত দি থলে ভাল হেতু কাৰণে লৈ আহিছো মানে বাই ওৱান গেট ওৱান ফ্ৰী আছিলে সেইভাবে দুপেকেট পালো লৈ আহিছো আৰু এফালে মেইন ইম্পৰ্টেন্ট বস্তু জ্বৰৰ টেবলেট কেটামান কেতিয়াবা মানে কি হয় হাজবেণ্ডো নাথাকিলে ঘপকে জ্বৰ উঠিলে মানুহক লাগে আৰু ৰাতি বিশেষকৈ মানে ৰাতি যদি জ্বৰ উঠে বা তেতিয়া আমাৰ ওচৰত টেবলেট নাথাকিলে বহুত প্ৰবলেম হয় হেতু কাৰণে আনি থৈ দিছো আপোনালোকেও পাৰিলে ৰাখি থব কেতিয়াবা আনি থৈ দিব ঘৰত আৰু এইবোৰ কি দেখম তেনেকে বৰ বিশেষ নাই এফালে সাবুন আছে সব মানে কাঁহী বাটি ধোৱা এইবোৰ থৈ দিছো আৰু নেদেখম আৰু ইয়াত নাই একো এটো শেষ হৈ গল গ্ৰসাৰীখিনি এতিয়া মই আপোনালোকক নেক্সট দেখুৱাইছো কাপোৰৰ বজাৰখিনি মানে পলিথিনত ভৰাই যেনেকৈ দি থৈছিল আপোনালোকক দেখুৱাতেহে ওপেনিং কৰিছো মানে তাৰ আগতে চোৱাই নাই কি দিছে কি নাই দিয়া বজাৰতে যি চালো আৰু এফালে পেটিকুট লৈ আহিছিলো পেটিকুট লাগে মাইকী মানুহক সকলোকে প্ৰয়োজন হয় যেহেতু পেটিকুট বিলাক ইমান মানে কি হয় কিছুমান মানে কালাৰ যায়গৈ বা আৰু বহুত দিন হৈ গলে এনেও পাতল হৈ যায় সেইভাবে লৈ আহিছো আৰু এফালে মেখেলা মাইকী মানুহৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট এইবিলাক 100 টকীয়া মেখেলা হয় ঘৰত পিন্ধিবলৈ লৈ আহিছো বৰ বিশেষ দামীও নহয় ভাল লাগিলে আৰু ঘৰত কেতিয়াবা পিন্ধিবলৈ ওচৰে পাজৰে সেইভাবে লৈ আহিছো আৰু আপোনালোকেও কেনেকুৱা লাগিছে জনাবচোন ভাল লাগিছে নে বেয়া লাগিছে কব নেক্সট বস্তুটো হৈছে বেডশিট কেনেকুৱা লাগিছে কব এখন ডাবল বেডশিট হয় মানে আমাৰ সৰু বেডখনৰ কাৰণে লৈ আহিছো আৰু মানে এখন গৰমতো এতিয়া শুবলে ভাল ৰাফ ইউজৰ কাৰণে ভাল আৰু সেইভাবে লৈ আহিলো আৰু গৰম দিনত এনে এক্সট্ৰা বেডশিট লাগে দিয়কচোন ইমান ঘমা হয় আৰু এফালে পিলো কভাৰ এটানো কি দেখুৱাম তথাপি এবাৰ দেখুৱাই দিছো কেনেকুৱা লাগিছে কব কালাৰ কিটা মোৰ মানে কালাৰ কিটা ভাল লাগিলে সেইভাবে লৈ আহিলো আৰু এফালে দেখুৱাই দিছো পিলো এটা আনিলো পিলো মানে লাগে দুটা গাৰু নহলে দিগদাৰ হয় মানে মই মানে দুটা গাৰুৱে প্ৰায় ইউজ কৰো মানে শুবলৈ কিন্তু কিছুমান এটা কথা কবলৈ গলে মানে এটা গাৰুহে লৈ শুব লাগে যেহেতু নহলে ডিঙিৰ বিষ হয় কিন্তু মানে অভ্যাস হৈ গল যে দুটা গাৰু লৈ লৈ হেতু কাৰণে এটা গাৰু শুবই নোৱাৰো আৰু এইফালে হৈছে আঠুৱাটো কি দেখুৱাম আৰু এনে দেখুৱাই দিছো কালাৰটোকে চাও কেনেকুৱা লাগিছে কব গ্ৰীন কালাৰ আনিছো যেহেতু পাতল কালাৰ বিলাক গৰমত ভাল লাগে সেইভাবে পাতল কালাৰ এটা চয়েস কৰিলো আৰু নেক্সট বস্তুটো হৈছে এফালে ব্লাউজ এইকিটানো কি দেখুৱাম কালাৰ কিটাই দেখুৱাই দিছো এটা আছে পিংক আৰু এটা ব্ৰাউন টাইপ অলপ এইটো মেলি দেখুৱাই দিছো
হাফ ব্লাউজ হয় এইকেইটা। আৰু নেক্সট সবতকৈ ইম্পৰ্টেণ্ট বস্তুটো দেখাইছোঁ, কভাৰটো দেখিছেনে কিহত আনিছোঁ, দেখাইছোঁ বাৰু কি আছে। এইফালে ভগৱানৰ ফটো এখন আনিছোঁ, হনুমানৰ, যিহেতু ভগৱানৰ ফটো এখন থাকিব লাগে আৰু হনুমানৰ ফটো বিশেষকৈ মানে একো বাহিৰা বস্তু হনুমানৰ ফটো থাকিলে মানে কি বুলি ক'ম বাৰু, এটেক কৰিব নোৱাৰি বুলিয়ে ক'ব লাগিব। সেইবাবে মানে হনুমানৰ ফটো এখন মানে লৈছোঁ। এনেকৈতো ভগৱানৰ ফটো আছেই, কিন্তু সকলো ভগৱান একেই, তথাপিও মানে লৈ আহিছোঁ। আৰু তাতে দেখিলোঁ যে ফটো দোকানত, সেইটো কাৰণে কি নানোকে ফটো এখনকে, ভগৱানৰ ফটো এখনকে লৈ আহিলোঁ। তেন্তে মই এইখিনিয়ে আজি শ্বপিং কৰিলোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু এটা কথা কৈ লওঁ, আপোনালোকে ভিডিঅ'বিলাক প্লিজ চালে কমেণ্ট এটা কৰি জনাব, তেতিয়া মানে মনত উৎসাহ পাওঁ কি ভিডিঅ' কৰিলে ভাল হ'ব বা বেয়া হ'ব আপোনালোকে ক'ব, নহ'লেতো গম নাপাওঁ ন, নিজে নিজে কৰি থকা নিচিনা হয়। সেইবাবে আপোনালোকক কৈছোঁ কমেণ্ট কৰি জনাব, ভিডিঅ'টো যদি ভালো পায় বা বেয়াও পায় তথাপিও ক'ব। তেনেহ'লে এতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই বাই।